Good morning, everyone. আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মোৰ যিহেতু বন্ধ, মই দিনটো কেনেকৈ কটাওঁ আপোনালোকৰ লগত দেখাই আছোঁ, তো চাই থাকক। আৰু শুই উঠি ব্ৰাছ কৰি পেলাইনি আজৰি হ'লোঁ। এতিয়া মই বনাম অলপমান খিচিৰি। যিহেতু মৰ্ণিঙত চাহ খোৱা নহয়, সেইটো কাৰণে মই খিচিৰিটো বনাই কেনে খাই ল'ম। ইয়াতে মোৰ অকণমান আদা নহৰুৰ পেষ্ট আছিলে, সেইখিনিও দি দিলোঁ। গেছটো কমাই ৰাখিছোঁ। যিহেতু মোৰ গাটো বৰ এটা ভাল নহয়, ডিঙিটো চেৰাই আছে, জ্বৰ লাগি আছে, সেইটো কাৰণে জালুক খাম বুলি ভাবিছোঁ, যাতে অকণমান ভাল হয়। ইয়াতে মই অকণমান জালুক মিলাই দিছোঁ। এতিয়া মই দিম ইয়াতে অকণমান হালধি, ইয়াতে দিম 2-3টামান জিৰা, এইটো দিছোঁ অকণমান লং, ইলাচি, তাৰপিছতে ডালচেনিৰ অকণমান মছলা দিছোঁ। ইয়াতে ৰেড চিলি বেছি নিদিওঁ, যাতে কালাৰটো অকণমান ধুনীয়া এচিকত দিছোঁ মই। আৰু অৱশেষত দিম এতিয়া মই নিমখটো 2 চামুচ দিছোঁ, কাৰণ চাউল আৰু দালিটো অকণমান বেছি আছে। হৈ গ'ল। একেবাৰে অৱশেষত দিছোঁ মই 2টা শুকান জলকীয়া। আৰু এইয়া আমাৰ এতিয়া খিচিৰি ৰেডি। ইয়াতে অকণমান লৰাই দিম তলৰ পৰা ওপৰলৈ, তাৰপিছতে মই ইয়াতে অলপমান ঢাকি দিম। ঢাকি পেলাই 2 মিনিটৰ পাছত পানী দি দিম। এইটো চাওক, এইটো মানি প্লেণ্ট, এইটো মই নিজে বনাইছিলোঁ। এইটো দেখিছেনে, এইটো ক্ৰীমৰ আছিলে, বাক্সা আছিলে। মই এটা আচাৰ বনাইছিলোঁ যেতিয়া মই অসমৰ পৰা আহিছিলোঁ ইয়ালৈ। বিহ জলকীয়া লৈ আনিছিলোঁ এইটো। এতিয়া মই এইটো অকণমান ৰ'দত দি দিম। কি হয় টাইমে নাপাওঁ ৰ'দত দিবলৈ কাৰণে, একেবাৰে ৰাতিপুৱাই গুচি যাওঁ, তাৰপিছতে আকৌ ৰাতি আহে হয়, ৰ'দটো নাপাওঁহি, নিজে গাত ৰ'দ ল'বলৈ নাপাওঁ। এতিয়া মই এইটো একেবাৰে ওপৰলৈ নাযাওঁগৈ, ইয়াতে দি ৰাখি দিম। ইয়াতে দি থৈ দিম। সেইফালৰ পৰা ৰ'দ আহিয়ে আছে। বাহিৰত দিব পৰা হ'লে ভাল আছিলে, কিন্তু বাহিৰততো নহ'বই। এইটো একেবাৰে বাহিৰতে দিওঁ, ৰ'দে নপৰে। আৰু এটা জেগা আছে, এইফালে আছে নহ'বা এইফালে আছে। ইয়াতে মই এতিয়া দি দিম। এইখিনি মই এতিয়া অকণমান ৰ'দত দি দিম, যাতে ৰ'দ পাই সিহঁতে বাঢ়িবলৈ সুবিধা যাতে হয়। কিন্তু বিহ জলকীয়া আচাৰ হয়। আৰু এটা মই খৰিচা লৈ আহিছিলোঁ, খৰিচাটো মই নিজে বনাইছোঁ, সেইটো অকণমান ৰ'দত দি দিওঁ। কি হয় মানে এইটো মই অকণমান ৰ'দত দি আহোঁগৈ। এইকেইটা ৰ'দত দি থৈ দিছোঁ। ৰ'দত দিলে মানে অকণমান হৈ যাব, ভাল হৈ যাব। বহুত দিন দিয়াও হোৱা নাছিলে, এইটো আজি খাম। ইয়াক মই এতিয়া খিচিৰি বনাইছোঁ, খিচিৰিৰ লগত খাম। এইটো চাওক, মা ইমান ধুনীয়া লাগিছে। যাওঁ পিছত ভিতৰতে আৰু গোটেই দিনটো পিছত ভিতৰতে কাট খাই যায়, বাহিৰলৈ ওলোৱা নহয়। এইয়ে মোৰ খানা ৰেডি। খানা বুলি কি ক'ম আৰু কোনো চাগে জীৱনত ইমান বেয়া খিচিৰি বনাই পোৱা নাই। ফাৰ্ষ্ট টাইম ময়ে বনাইছোঁ। এতিয়া মোৰ খানা খোৱা হৈ গৈছে। এতিয়া মই অলপমান ৰেষ্ট ল'ম যাই কিনে। An hour later. ভাত পানী খোৱা আজৰি হ'লত অকণমান ৰেষ্ট ল'লোঁ, শুই দিলোঁ। টোপনি আহি গ'ল, 1.5 ঘণ্টামান শুলোঁ। এতিয়া ভাবিলোঁ অকণমান ওপৰলৈ যাওঁ।
চাব হা ইমান ধুনীয়াকৈ মাত দি আছে চৰাই চিৰিকটিবিলাকে শুনিবচোন কিবা এটা মনটো ভাল লাগিব শুনিলে মানে গাটো ৰ'দ অকণ পালে কিবা এটা ভাল লাগি যায়গৈ এইটো হৈছে DLF2 এইটো হৈছে টাটা কনচালটেঞ্চি ইমান ধুনীয়া লাগিছে পৰিৱেশটো ইমান ধুনীয়া লাগিছে ন ইয়ে হৈছে এল'ভেৰা মই এতিয়া ইয়াৰ পৰা এডাল ছিঙিম অ' মা চাওক ফ্ৰেণ্ডসকল চাওক না ইমান ধুনীয়া লাগিছে ৰামধেনু হঠাতে ওলাই গ'ল হঠাতে বৰষুণ দিয়ে হঠাতে ৰ'দ দিয়ে হঠাতে আপোনাৰ ৰামধেনু ওলাই ইয়াত যে একো ধৰিবই নোৱাৰি দেই আকৌ বৰষুণ দিব ন তাৰ আধা ঘণ্টামান পাছত দেখিব একো নাই ইমান ধুনীয়া চাওক এইফালে চাওক কিমান ৰ'দ দি আছে চাওক ৰ'দ এইফালে ৰ'দ দি আছে ইমানবিলাক ৰ'দ আৰু এইফালে ৰামধেনু ওলাইছে ইমান ধুনীয়া এনেকৈ চুব মন যায় চুব মন যায় যদি আনিব পাৰিলোহেঁতেন আহে ন গোটেই মাতবিলাক শুনকচোন ইমান ভাল লাগে ন এইটো চাওক বহি আছে উৰি গৈছে যাব চাগে দেই ভয় খাইছে নেকি খেলি আছে উৰি যাব দেই মোৰ ওচৰলৈ গ'লে ভয় খাব চাগে নাই নাযাওঁ আৰু বেচেৰাটো থাকক सपनों की रानी है अब सहा ना जाए मुझसे दूरी का ये गम जान मेरी जा रही सनम जान मेरी जा रही सनम जा रही सनम जान मेरी जा रही सनम বহুত দিনৰ মূৰত আজি নিজৰ স্কিনটো কেয়াৰ ল'বলৈ সময় পাইছোঁ ভাল লাগিছে আৰু এতিয়া বাজিছে 2টা ইমান ধুনীয়া পৰিৱেশটো কিবা এটা ভাল লাগি আছে মনটো এতিয়া লগাম মই নেমু যোনখিনি এল'ভেৰা লগাইছিলোঁ শুকাই গৈছে দেখিছে চাগে আপোনালোকে শুকাই গৈছে এতিয়া মই লগাম নেমু নেমুটো গোন্ধ পালে খাওঁ লাগি যায় ৰঙা চেঙা দেখি গৈছিলে এতিয়া মুখত লগোৱা হৈ গ'ল এতিয়া মই মুখখন আধা ঘণ্টা এঘণ্টামানৰ পাছত ধুই দিম ব'লক তেনেহ'লে এতিয়া তললৈ যাওঁ 3 hours later. গুড ইভিনিং ফ্ৰেণ্ডসকল মই কি হ'ল ওপৰৰ পৰা যে আহিছিলোঁ মুখত এল'ভেৰা লগাই পেলাই আহি পেলাই আকৌ শুই থাকিলোঁ আকৌ 3 ঘণ্টামান হ'লোঁ এতিয়া উঠিছোঁ গা পা ধুই পেলাই মুখ ধুলোঁ গা ধুলোঁ কাপোৰটো সলাই পেলাই এনেকৈ ভাবিছোঁ কিবা এটা খাই লওঁ যিহেতু কেতিয়াবাতে ৰাতিপুৱা সময়তে খিচিৰি খাইছিলোঁ ভোকো লাগিছে সেইটো কাৰণে মই এতিয়া বনাম পকৰি বনাম মই যে আপুনি যে হেৰি কৰিছিলোঁ আচাৰ ইয়াৰকে মই দুটামান দি দিম হাতটো জ্বলি যাব ডাঙৰকৈ দেখিছে
কেনেকৈ দেখাম তোমালোকক দেখাই আছোঁ এয়া আৰু দুটোপালমান দি দিছোঁ এয়া মোৰ আচাৰ জলকীয়া আচাৰে বেছি নবনাওঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ নকৰোঁ আৰু কাৰণ কিনো পকৰি ৰেচিপি সকলোৱে জানেই এইখিনি ভালকৈ খালি মিক্স কৰি ল'ম মিক্স কৰি পেলাই বাৰু আপোনালোকক লগ পাই আছোঁ ইয়াতে একো দিয়া নাই অকল বিজলকীয়া তেল অকণমান দিছোঁ তাৰপিছতে দুডোখৰমান পিঁয়াজ দিছোঁ আৰু অকণমান ময়দা দিছোঁ আৰু অকণমান আটা দিছোঁ সেয়া আৰু একো দিয়া নাই ইমানেই দিছোঁ ভোক লাগিছে কিবা লাগিছে মানে একেবাৰে ভাল লগা নাই জানানে কিবা জ্বৰ লাগিছে ডিঙিটো চেৰচেৰাইছে আৰু গা চাই বেয়া লাগি থাকিলে একো কৰিবলৈ মন নাযায় ন সেইটো কাৰণে শুলোঁ আজি 5 ঘণ্টামান দিনত হৈয়ে আছোঁ এতিয়া বহুত বেছি গৰম লাগিছে আৰু গা চা ধুই দিলে মানে এনেও বেছিয়ে গৰম লাগে তো ঠিক আছে মোৰ তেনেহ'লে এইখিনি সনা হৈ গ'ল এতিয়া মই বনাই পেলাই নি খাই ল'ম আপোনালোকক খাওঁতে লগ পাই আছোঁ দেখাম বাৰু কেনেকুৱা হৈছে এই আছে অকণমান দিছিলোঁ তথাপি বহুত বেছিয়ে হৈ গৈছে একো নাই আৰু খাই দিব ঠিক আছে তেনেহ'লে এইখিনি হৈ লওক খোৱাৰ পাছত মই লগ পাই আছোঁ বাৰু মই বনালে একো বস্তু বেয়া নহয় এইটো মাষ্টাৰ হয় লাট মাৰি খেদি দিব কোনোবাই মাষ্টাৰ বুলি ক'লে এয়া মোৰ লাল চাহ মই লাল চাহৰ অবিহনে গাখীৰ চাহ চেনি চাহ বেলেগ এক খাই ভাল নাপাওঁ লাল চাহো নাখাওঁ কিন্তু এতিয়া আৰু খাই দিছোঁ মনটো ভাল লাগিব ফ্ৰেছ লাগিব সেইটো কাৰণে বহুত ভাল লাগে যায়গৈ